জেলেলে অ জেলেলে যাবগৈ লাগিব মই অৰুণাচললে ঠাইতে ওখ ঠাইতে চাপৰ নোৱাৰো মই বগাব বান্ধৱীৰি এটি জ্বলাই বগাই যাব লাগিব তেতিয়াহে তোমাক লগ পাম ঐ তই দেখোন ভুলে শুধু এই গান গালকে ছাগলী নিচিনা বেবাহি থাক তোৰ পঢ়া শুনা কাম নাইনে কিতাপ লোৱাচোন তোক নেদেখাই হ'লো নে তোকে ভগৱানে মূৰত চুলিকেইডালৰ বাহিৰে একো নিদিলেই নেকি ভগৱানে মোকতো চুলিকেইডাল দিছে দেউতা আৰু তোমাক যে মোৰ মূৰত চুলি কিয় নোহোৱা হৈছে তোৰ বদমাচিবোৰৰ বাবে তোৰ চিন্তা কৰোঁতেই মোৰ মূৰত চুলি নোহোৱা হৈছে তই বুজিছনে নাই দেউতা তেনেহ'লে ককাৰ চুলি কাৰ চিন্তাত নোহোৱা হ'ল বাৰু দেউতা তোমাক মই কেইটামান প্ৰশ্ন সুধিম তুমি উত্তৰকেইটা দি যাব পাৰিবানে তই গৰুৱে মোক প্ৰশ্ন সুধিবি বাৰু সোধচোন তই কি প্ৰশ্ন সোধনো মোক এখন এৰ'প্লেন ওপৰেদি উৰি গৈ আছিলে তাৰ 50টা ইটা লৈ গৈছিলে তাৰে এটা ইটা ওপৰৰ পৰা পেলাই দিলে এতিয়া এৰ'প্লেনখনত কেইটা ইটা থাকিব 49টা থাকিব এইটো কি সুধিবলগীয়া প্ৰশ্ন নেকি তই মোক সেই সৰু ল'ৰা ছোৱালী বুলি ভাবিছ নেকি নহয় দেউতা আৰু আছে ৰ'বা তোমাক যদি এটা হাতী বাকচ এটাত ভৰাই থ'ব দিয়ে তুমি কেনেকৈ ভৰাবা কথা ক'ব আহিছ ইমান ডাঙৰ হাতীৰটো কিবা বাকচত সোমাব পাৰি নেকি হা এই দেউতা এইটোকে নোৱাৰিলা এইটো কি চিম্পল কথা হাতীটো বাকচত ভৰাব হ'লে বাকচৰ দৰজাখন খুলি হাতীটো ভৰাই দিলেই হ'ল তই বেছি ফটোৱা হৈ গৈ আছ এটা কাণদলীয়া চৰত তোক মইনো ক'ত ফটোৱামি কৰিলোঁ দেউতা মই তোক প্ৰশ্নহে সুধিছোঁ আৰু এটা আছে শুনা দেউতা এদিন বনৰৰা সিংহই হাবিত এখন মেল পাতিলে সেই মেলত সকলো জীৱ জন্তু গ'ল কিন্তু এটা জন্তু সেই মেলত উপস্থিত নাথাকিল সেই জন্তুটো কি বাৰু দেউতা হৰিণাই হ'ব চাগে তাক সিংহই খাই পেলাই বুলি সি ভয়তে নগ'ল দেউতা সেইটোকে নাজানা তুমি ক'ত হৰিণাৰ কথা কৈছা এইটো হাতীটোহে হ'ব হাতীটোচোন তুমি বাকচত ভৰাই থৈ দিছিলা কেনেকৈ যাব হাতীটো এইবাৰ কোৱাচোন দেউতা এজনী বুঢ়ী মানুহ ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল তেওঁ ৰাস্তাত একো বেমাৰ আজাৰো হোৱা নাই তেওঁক কোনেও মাৰাও নাই অকস্মাত তেওঁ পৰি পেলাই মৰি থাকিল তেওঁ কেনেকৈ মৰিল কোৱাচোন দেউতা মৰিল চাগে কিবা এটা হৈ মই কেনেকৈ জানিম সেইটো এই দেউতা ইমান চিম্পুলটোকে নোৱাৰিলা এৰ'প্লেনৰ ওপৰৰ পৰা পেলাই দিয়া ইটাটো তেওঁ মূৰত পৰি মৰিল আকৌ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে অহা ঘণ্টাটো বজাই অল কৰি ল'ব ধন্যবাদ